নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজি মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আপোনালোকৰ এটা ভিডিঅ' এটা এই ৰ'বয়ে হেল্ল' গাইজ, এইটো আমাৰ সেউজপুৰৰ ডেকা, এইকেইটা আমাৰ মেইন মানুহ। এইটো আমাৰ ভাৰ্গৱ, এইটো আমাৰ অংকুৰ, এইটো আমাৰ আশিষ। আজি আমাৰ এখন মানে হেৰি আছিলে শ্বৰ্ট ফিল্ম এখন, ই আহি আকৌ উৎপাত ইয়াত আহি মেলি বোলে একদম লাগেই তাক বোলে কিবা কিবি বোলে একদম হুলস্থুল কৰি আছে। মই বোলো তই ব্লগ এটা আৰম্ভ কৰিব লৈছিলে, মই বোলো নহ'ব ন তেনেকৈ, কেনেকৈ হ'ব তেনেকৈ নহ'ব ন, সেউজপুৰৰ ডেকা আহিলে নহ'ব নহয়, থাকিব লাগিব। আৰু সকলোকে স্বাগতম। আমাৰ বেকাৰ্থী আহি আছে আৰু আমাৰ সেউজপুৰৰ ডেকাই আমাক শুভেচ্ছা দিবলৈ আহিছে। সোনকালে লগ পাই আছোঁ সকলোৱে চাব আৰু সকলোৱে সহায় জনাব চিনেমাখনৰ কাৰণে। Exactly. মোৰ লগৰকেইটা বনাই আছে, সোনকালে আপোনালোকৰ মাজত আহি আছে। বহুত ধুনীয়া এখন ফিল্ম হয়। জুন মে'টো চলি আছে। জুনৰ আশে পাশে ফিল্মখন ওলাব। আৰু ডাইৰেক্টৰ হৈছে এইজন, ডাইৰেক্টৰ আছে ইয়াৰ লগৰ, চিনাকি কৰে দে বাইলকালৰ বন্ধু একেবাৰে আশিষ দত্ত। এয়া চাইনঙৰ স্কুলৰ পৰা একদম লগৰ গোটেইকেইটা। আৰু সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে কেতিয়া আহিব আশিষ? আজি কেতিয়া আহিব ফিল্মখন? জুন মানত আহিব। মই মে' বুলি কৈছিলোঁ, মে'টো চলি আছে, আৰম্ভ হ'লে আজিতো 5 তাৰিখ হ'ল চাগে, হয়নে? বা এনেই হওক লগ পাই আছোঁ সেউজপুৰৰ ডেকা আৰু সকলোকে লগ পাই আছোঁ একেলগে, আৰু সকলোৱে চাওঁ বুলি আশা ৰাখিলোঁ। থেংক ইউ।